সমাজৰ পৰা যক্ষ্মা ৰোগ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ উদ্দেশ্য আগত ৰাখি বিগত ২৪ ডিচেম্বৰৰ পৰা হোজাই জিলাত ৰূপায়ণ কৰা হৈছে ১০০ দিনীয়া যক্ষ্মা ৰোগ নিৰ্মূল অভিযান কাৰ্যসূচী। উল্লেখ্য যে দেশৰ আন প্ৰান্ততো বিগত ৭ ডিচেম্বৰৰ পৰা হাতত লোৱা হৈছে অনুৰূপ কাৰ্যসূচী। এই সন্দৰ্ভত হোজাই জিলাৰ শংকৰদেৱ নগৰত এক সংবাদমেলৰ আয়োজন কৰে জিলাখনৰ উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে। জিলাখনৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা হ'ব আক্ৰান্ত ব্যক্তিসকলক। এই সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনায় উপায়ুক্তগৰাকীয়ে। আমি ভাৰতবৰ্ষৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষত ২০২৫ চনৰ ভিতৰত টিভি মুক্ত দেশ হিচাপে ঘোষণা কৰিবৰ কাৰণে প্ৰচেষ্টা চলোৱা হৈছে, যিটো SDG গ'লৰ ভিতৰতো পৰে। আৰু সেই অনুসৰি যোৱা ৭ ডিচেম্বৰৰ পৰা ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত ইতিমধ্যে ১০০ দিনীয়া কাৰ্যসূচী চলি আছে টিভি মুক্ত ভাৰত কৰাৰ কাৰণে। আৰু আমাৰ জিলাখন শেহতীয়াকৈ ইনক্লুড কৰা হৈছে। যোৱা ২৪ তাৰিখৰ পৰা আমাৰ জিলাটো ১০০ দিনীয়া কাৰ্যসূচীৰ অধীনত আমি বিভিন্ন ধৰণৰ টিভি মুক্তকৰণৰ কাৰণে ব্যৱস্থা আমি হাতত লৈছোঁ। সাধাৰণতে টিভি কোন শ্ৰেণীৰ মানুহৰ আক্ৰান্ত হ'ব পাৰে, সকলো মানুহে হ'ব পাৰে। তাৰ মাজত কিছু মানুহ আছে যিসকল সোনকালে হ'ব পাৰে। তেনেকুৱা মানুহৰ ভিতৰত আছে ৫ বছৰৰ ভিতৰত যদি কোনো লোকৰ টিভি আক্ৰান্ত হৈছে, তেওঁৰ সান্নিধ্যত অহা ব্যক্তিসকলৰ হ'ব পাৰে। ২ বছৰতকৈ অধিক কাল যদি কোনো ব্যক্তি টিভি বেমাৰীৰ লগত তেওঁ কৰেছপণ্ডেঞ্চ কৰি আছে, তেওঁৰ ওচৰে পাঁজৰে তেওঁৰ হ'ব পাৰে। ডায়েবেটিক থকা মানুহৰ ক্ষেত্ৰত হ'ব পাৰে। পুষ্টিহীনতাত ভোগা মানুহৰ ভিতৰত হ'ব পাৰে। ৬০ বছৰ ঊৰ্ধৰ লোক সদায় ভালনেৰেবল টিভিৰ ক্ষেত্ৰত হয়। ধূমপান কৰা বা মদ্যপান কৰা এইসকল লোক টিভিৰ পৰা অতি সহজতে আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে এইসকলৰ ক্ষেত্ৰত আমি এতিয়া যি ১০০ দিনীয়া কাৰ্যসূচী লৈছোঁ, প্ৰত্যেকটো আমাৰ ছাব চেণ্টাৰতে, প্ৰত্যেকটো আমাৰ হেল্থ ইনষ্টিটিউশ্যনতে আমি এই ব্যক্তিসকলক টাৰ্গেট হিচাপে লৈ তেওঁলোকক আমি পৰীক্ষা নিৰীক্ষা আমি স্ক্ৰিনিং কৰাৰ ব্যৱস্থা কৰিম। ইয়াৰ বাহিৰেও কোনোবা স্কুল, আপোনাৰ ৰেচিডেঞ্চিয়েল স্কুল হ'ব পাৰে বা জেলখানাত থাকিব পাৰে বা বৃদ্ধাশ্ৰমত থাকিব পাৰে, নাইট শেল্টাৰসমূহ য'ত একেলগে মানুহ গোট খাই থাকে, য'ত তেওঁলোকৰ থকা ব্যৱস্থাটো বৰ সন্তোষজনক নহয়, তেনেকুৱাবিলাক জেগাও ভালনেৰেবল হিচাপে চিহ্নিত কৰা হৈছে। যাৰ কাৰণে ইতিমধ্যে আমি ট্ৰেইনিং দিয়া হৈছে, আমাৰ CHOসকলক ট্ৰেইনিং দিয়া হৈছে, MPW সকলক দিয়া হৈছে, SW সকলক দিয়া হৈছে, ডক্টৰসকলেও ইতিমধ্যে সকলো উপলব্ধি কৰিছে। বিভিন্ন ধৰণে আমি আলোচনা কৰা হৈছে কৰি এতিয়া আমাৰ ১০০ দিনীয়া কাৰ্যসূচীৰ কাৰণে আমাৰ গোটেই জিলাখনতে আমি ব্যৱস্থা লোৱা হৈছে। সকলো মূলতে হৈছে ৰাইজৰ সজাগতা। ৰাইজ যেতিয়ালৈকে আগুৱাই নাহিব তেতিয়ালৈকে এনেকুৱা ধৰণৰ কাৰ্যসূচী কেতিয়াও সম্ভৱ হৈ নুঠে। গতিকে জন ভাগিদাৰী আমি এইটো সঘনাই শুনি থকা শব্দ। গতিকে মই আহ্বান কৰিম আজি আপোনালোকৰ মাধ্যমেৰে প্ৰত্যেকজন ব্যক্তিয়েই যেন ওলাই আহি তেওঁলোকে টিভি পৰীক্ষাৰ ক্ষেত্ৰত সহায় কৰে আমাৰ স্বাস্থ্য বিভাগক, প্ৰশাসনক, য'ত প্ৰধানমন্ত্ৰীৰ যি সপোন যে ২০২৫ত আমি ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে টিভি মুক্ত কৰিব লাগে, আমি কৰিবলৈ সমৰ্থ হ'ম। আনহাতে জিলাখনৰ ৯৭১খন বিদ্যালয়ৰ ১,২৭,৪১৩ গৰাকী শিক্ষাৰ্থীক সামৰি সোমবাৰৰ পৰা দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ। আমি গুণোৎসৱ ইতিমধ্যে অসম চৰকাৰে আৰম্ভ কৰিছে। আমাৰ জিলাখন দ্বিতীয় পৰ্যায়ত আমি অন্তৰ্ভুক্ত হৈছোঁ। আমাৰ জিলাত মুঠ ৯৭১খন স্কুল ইতিমধ্যে গুণোৎসৱৰ অধীনত আমি নিৰ্বাচিত কৰা হৈছে, য'ত ১,২৭,৪১৩জন ষ্টুডেণ্ট তাত থাকিব। তেওঁলোকক ইভালুৱেট কৰা হ'ব বিভিন্ন কাৰিকুলামৰ মাধ্যমেৰে। আৰু ইয়াত আমাৰ ৫,৬৫৬ গৰাকী মেন পাৱাৰ আমাৰ বিভিন্ন বিভাগত আমাৰ বিষয়াত নিয়োগ কৰা হৈছে। তাৰ ভিতৰত এক্সটাৰ্নেল ইভালুৱেটৰ আছে, তেওঁলোকৰ লগত থকা লিয়েশ্যন অফিচাৰ আছে, তাৰ লগতে নডেল টিচাৰ প্ৰত্যেকখন স্কুলৰ পৰা আছে। ইয়াৰ বাহিৰেও আমাৰ ক্লাছ 9ৰ পৰা হেৰিৰ পৰা ধৰি পেলাই 1ৰ পৰা 9লৈকে ইভালুৱেশ্যন কৰা হ'ব। আৰু আমাৰ দিছপুৰৰ পৰা বহুকেইগৰাকী বিষয়া আমাৰ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তেওঁলোকেও বিভিন্ন স্কুলত গৈ গুণোৎসৱত অংশগ্ৰহণ কৰিব আৰু আমাৰ শিক্ষাৰ মানদণ্ড কেনেকুৱা বা ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা, পৰিৱেশ পৰিস্থিতি কেনেকুৱা অধ্যয়ন কৰি তেওঁলোকে আমাক ইভালুৱেশ্যন জনাব। গতিকে মই আশা ৰাখোঁ এই গুণোৎসৱৰ মাধ্যমেৰে আমাৰ জিলাৰ যি বেষ্ট প্ৰেক্টিছ আছে আমি দেখাবলৈ সক্ষম হওঁ, আৰু যিসমূহ আমাৰ ড্ৰবেক্স আছে আমি অনাগত দিনত আমি তাক নিৰাময় কৰিবৰ কাৰণে আমি প্ৰচেষ্টা ল'বলৈ আমি সুবিধা পাম। আৰু গুণোৎসৱৰ মাধ্যমেৰে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতো আমি তেওঁলোকক কেনেকুৱা ধৰণৰ পদ্ধতিৰে তেওঁলোকক শিক্ষা দিব লাগিব বা কেনেকুৱা ধৰণে তেওঁলোকক আগুৱাই লৈ যাব, আমি তাকো আমি অধ্যয়নৰ সুবিধা পাম। আৰু যিসকল ব্যক্তি নিৰ্বাচিত কৰা হৈছে এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে,
তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে তেওঁলোক বিভিন্ন কলেজৰ তেওঁলোকৰ উচ্চ শিক্ষিত ব্যক্তি আহিব মই ভাবোঁ তেওঁলোকৰ পদাৰ্পণে এই স্কুলকেইখন যথেষ্টখিনি এটা পজিটিভ যোগাত্মক এক বাতাবৰণৰ সৃষ্টি কৰিব হোজাইৰ পৰা ৰাজীৱ দাসৰ ৰিপৰ্ট SN ডিজিটেল মিডিয়া